নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6 লেভেলৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ কেইটিমান গুৰুত্বপূৰ্ণ প্ৰশ্ন সো ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় সকলোৱে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ কিমান চনত গেলিলিয়ে দূৰবীনেৰে প্ৰথমে চন্দ্ৰ পৰ্যবেক্ষণ কৰে ইয়াৰ উত্তৰটো হৈছে 1609 চনত কোৱেশ্চন নম্বৰ 32 চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ কোন ইয়াৰ উত্তৰটো হৈছে নীল আৰ্মষ্ট্ৰং কোৱেশ্চন নম্বৰ 33 নীল আৰ্মষ্ট্ৰঙে কিমান চনত চন্দ্ৰত পদাৰ্পণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 1969 চনৰ 29 জুলাই তাৰিখে কোৱেশ্চন নম্বৰ 34 ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰা মানৱবিহীন মহাকাশ যানখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰায়ন 1 কোৱেশ্চন নম্বৰ 35 কিমান চনত ভাৰতবৰ্ষই চন্দ্ৰলৈ চন্দ্ৰায়ন 1 প্ৰেৰণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 2008 চনৰ 22 অক্টোবৰ তাৰিখে লেসন 2 কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে Question number 1 বিহুব ৰেখাৰ মান কিমান ইয়াৰ উত্তৰ হৈছে 0 ডিগ্ৰী অক্ষাংশ Question number 2 কৰ্কট ক্ৰান্তিৰ অক্ষৰেখাৰ মান কিমান 23 সমষ্টি দুভাগৰ 1 ডিগ্ৰী উত্তৰ অক্ষাংশ Question number 3 মকৰ ক্ৰান্তি অক্ষৰেখাৰ মান কিমান ইয়াৰ উত্তৰটো হৈছে 23 সমষ্টি দুভাগৰ 1 ডিগ্ৰী দক্ষিণ অক্ষাংশ Question number 4 সুমেৰু বৃত্তৰ মান কিমান ইয়াৰ উত্তৰটো হৈছে 66 সমষ্টি দুভাগৰ 1 ডিগ্ৰী উত্তৰ অক্ষাংশ Question number 5 কুমেৰু বৃত্তৰ মান কিমান ইয়াৰ উত্তৰটো হৈছে 66 সমষ্টি দুভাগৰ 1 ডিগ্ৰী দক্ষিণ অক্ষাংশ Question number 6 মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান ইয়াৰ উত্তৰটো হৈছে 0 ডিগ্ৰী Question number 7 1 ডিগ্ৰী অন্তৰে মুঠ দ্ৰাঘিমা ৰেখাৰ সংখ্যা কিমান ইয়াৰ উত্তৰটো হৈছে 180 ডাল এতিয়া আমি আলোচনা কৰিম ক্লাছ 6 ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ লেসন 3 পৃথিৱীৰ গতি নামৰ পাঠটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন সম্পৰ্কে সো কোৱেশ্চন নম্বৰ 1 পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি তাক কি বোলে ইয়াৰ উত্তৰটো হৈছে আহ্নিক গতি কোৱেশ্চন নম্বৰ 2 পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা গতিক কি বোলে ইয়াৰ উত্তৰটো হৈছে বাৰ্ষিক গতি কোৱেশ্চন নম্বৰ 3 কেতিয়া কপাৰ্নিকাছ নামৰ জ্যোতিৰ্বিদজনে প্ৰমাণ কৰিছিল সূৰ্য স্থিৰ আৰু পৃথিৱীয়েহে সূৰ্যৰ চাৰিওফালে গতি কৰে ইয়াৰ উত্তৰটো হৈছে 1514 খ্ৰীষ্টাব্দত কোৱেশ্চন নম্বৰ 4 সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ বেছি কেতিয়া হয় ইয়াৰ উত্তৰটো হৈছে 4 জুলাইত এই 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ মুঠ দূৰত্ব হয় 152 নিযুত কিলোমিটাৰ সাধাৰণতে এই দূৰত্বক অপহূৰ বুলিও কোৱা হয় কোৱেশ্চন নম্বৰ 5 পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম কেতিয়া হয় ইয়াৰ উত্তৰটো হৈছে 3 জানুৱাৰী তাৰিখে সাধাৰণতে 3 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব মুঠ 147.5 নিযুত কিলোমিটাৰ হয় আৰু এই দূৰত্বক অনুহূৰ বুলিও কোৱা হয় কোৱেশ্চন নম্বৰ 6 কৰ্কট সংক্ৰান্তি কিমান তাৰিখে হয় ইয়াৰ উত্তৰটো হৈছে 21 জুন তাৰিখে কোৱেশ্চন নম্বৰ 7 জলবিহুব কিমান তাৰিখে হয় ইয়াৰ উত্তৰটো হৈছে 23 ছেপ্টেম্বৰ এই দিনটোত সূৰ্যৰ ৰশ্মি বিহুবত লম্বভাৱে পৰে আৰু সেই গতিকে এই দিনটোতে পৃথিৱীত দিন ৰাতি সমান হয় কোৱেশ্চন নম্বৰ 8 মকৰ সংক্ৰান্তি কেতিয়া হয় ইয়াৰ উত্তৰটো হৈছে 22 ডিচেম্বৰ তাৰিখে কোৱেশ্চন নম্বৰ 9 মহাবিহুব কিমান তাৰিখে হয় ইয়াৰ উত্তৰটো হৈছে 21 মাৰ্চ আৰু এই 21 মাৰ্চ তাৰিখে সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাত লম্বভাৱে পৰে সেইবাবে পৃথিৱীত দিন ৰাতি সমান হয় আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব